হাই ডেট বিয়াৰ্ছ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজিৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকে থাম্বনেইলত চাই গম পাইছে যে অসমত নতুনকৈ ট্ৰেক্টৰ আঁচনিৰ বাবে আবেদন আৰম্ভ হৈ গৈছে। ট্ৰেক্টৰ আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ হ'লে আপোনাৰ কি ডকুমেণ্ট লাগিব আৰু আপুনি আবেদনটো ক'ত কৰিব, কেনেকৈ কৰিব, সম্পূৰ্ণ ষ্টেপ এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম। আপুনি ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেন্তে তলৰ পৰা ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব এনেকুৱা ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ। বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াতে চাওক, আছাম ট্ৰেক্টৰ স্কিম আণ্ডাৰ CMSGUY অৰ্থাৎ চিফ মিনিষ্টাৰ্ছ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনৰ এইটো আঁচনি লঞ্চ কৰা হৈছে। ইয়াৰ লাষ্ট আপডেট হৈছিল 6 জুলাই 2022। বন্ধুসকল, ৱেবছাইটত ইংৰাজীত দিয়া আছে, তো বন্ধুসকল মই ইংৰাজীৰ পৰা অসমীয়ালৈ ট্ৰেন্সলেট কৰি আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াতে চাওক, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত কৃষকৰ বাবে অসম ৰাজ্য চৰকাৰে ট্ৰেক্টৰ বিতৰণ আঁচনি আৰম্ভ কৰিছে। কৃষিক্ষেত্ৰ পুনৰ উজ্জীৱন কৰা আৰু ধনলৈকে খেতিয়কৰ আয় দুগুণ বৃদ্ধি কৰাই হৈছে এই আঁচনিখনৰ মূল উদ্দেশ্য। নতুন সংশোধিত ট্ৰেক্টৰ বিতৰণ আঁচনিৰ অধীনত চৰকাৰে প্ৰতিখন ৰাজস্ব গাঁৱত ৰাজসাহায্যৰ দৰত কিছু সংখ্যক প্ৰয়োজনীয় সামগ্ৰীৰ সৈতে একোখনকৈ ট্ৰেক্টৰ যোগান ধৰিব। প্ৰথম পৰ্যায়ত চৰকাৰে প্ৰায় 10,109খন ট্ৰেক্টৰ প্ৰদান কৰিব। এই আঁচনিখনে সমগ্ৰ ৰাজ্যৰ 26,000 গাঁৱৰ পৰ্যায় অনুসৰি সামৰি ল'ব। 8ৰ পৰা 10 জনীয়া প্ৰকৃতাৰ্থ প্ৰাপ্তবয়স্ক খেতিয়কৰ দল এটাই ট্ৰেক্টৰ বিতৰণ আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। অৰ্থাৎ এটা দলত 8 জনৰ পৰা আৰম্ভ কৰি 10 জনলৈকে মানুহ থাকিব লাগিব আৰু সেইটো দলৰ এটা জইণ্ট একাউণ্ট থাকিব লাগিব। কোনোবা এজনে ব্যক্তিগতভাৱে নিজাববীয়াকৈ এপ্লাই কৰিব নোৱাৰিব, নিজাববীয়াকৈ আবেদন কৰিব নোৱাৰিব। বিতৰণ আঁচনিখন সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে 1,000 কোটি টকাৰ অনুদান আগবঢ়াইছে। ৰাজ্য চৰকাৰে 1,000 কোটি টকাৰ ছাবচিডি আগবঢ়াইছে। এই ট্ৰেক্টৰ ৰাজহুৱা সাহায্যত বিতৰণ কৰাৰ কাৰণে ৰাজ্য চৰকাৰে 1,000 কোটি টকা ছাবচিডি প্ৰদান কৰিছে। কৃষিজাত উৎপাদন বৃদ্ধিৰ লগতে কৃষিৰ সৈতে জড়িত বা গাঁৱৰ অন্যান্য বিকাশৰ বাবে উক্ত আঁচনিৰ ফলপ্ৰসূ হ'ব। দলসমূহে নিৰ্মাণ কৰা আৰু মডেলৰ ওপৰত ভিত্তি কৰি ট্ৰেক্টৰ বাছনি কৰিব পাৰিব। লগতে ট্ৰেক্টৰসমূহ ভাড়া হিচাপে প্ৰদান কৰিব। দলসমূহ জিলা উপায়ুক্তৰ অধ্যক্ষতাত জিলা পৰ্যায়ৰ সমিতি নিৰ্বাচন কৰিব। আপোনালোকে যদি ট্ৰেক্টৰ ক্ৰয় নকৰাকৈ আপোনালোকে যদি ভাড়া ল'ব বিচাৰে, ট্ৰেক্টৰ ভাড়াটো ল'ব পাৰিব। আৰু আপোনালোকে কোনটো মডেলৰ ট্ৰেক্টৰ ল'ব বিচাৰে সেইটো আপোনালোকে নিজে নিৰ্বাচন কৰি ল'ব পাৰিব, বাছনি কৰি ল'ব পাৰিব। দলসমূহে জিলা উপায়ুক্তৰ অধ্যক্ষতাত জিলা পৰ্যায়ৰ সমিতিয়ে নিৰ্বাচন কৰিব। অসম ট্ৰেক্টৰ বিতৰণ আঁচনিৰ বাবে আবেদনকাৰীসকলৰ যোগ্যতাৰ মানদণ্ড। আপোনালোকৰ কি প্ৰমাণপত্ৰ থাকিব লাগিব আৰু কি যোগ্যতা থাকিব লাগিব ইয়াতে চাওক। একোখন গাঁৱৰে 8ৰ পৰা 10 জন প্ৰাপ্তবয়স্ক কৃষকৰ গোট থাকিব লাগিব আৰু প্ৰতিটো গোটৰ সেই গোটটোৰ এটা জইণ্ট একাউণ্ট থাকিব লাগিব, যুটীয়াভাৱে এটা একাউণ্ট থাকিব লাগিব। আৰু 2 নম্বৰত কোৱা হৈছে যে আবেদন পত্ৰত প্ৰত্যেকজন সদস্যৰ সুকীয়াকৈ স্বাক্ষৰ থকাটো অনিবাৰ্য। 2 নম্বৰত কোৱা হৈছে প্ৰতিজন ব্যক্তিৰে আবেদন পত্ৰত চিগনেচাৰ থাকিব লাগিব। তাৰপিছত আবেদনকাৰী দলৰ কোনো 2জন সদস্য এটা পৰিয়ালৰ পৰা হ'ব নোৱাৰিব। এটা পৰিয়ালৰ এজনতকৈ অধিক মানুহে এইটো দলত গোট খাব নোৱাৰিব। 8টা পৰিয়ালৰ পৰা 8জন মানুহ
থাকিব লাগিব। 8জন মানুহ গোট হৈ এটা ট্ৰেক্টৰৰ বাবে এপ্লাই কৰিব পাৰিব। ট্ৰেক্টৰ ক্ৰয়ৰ মূল্যৰ ওপৰত ভিত্তি কৰি নিৰ্বাচিত দলসমূহক 70% অনুদান প্ৰদান কৰা হ'ব। উদাহৰণস্বৰূপে এখন ট্ৰেক্টৰৰ দাম ধৰা হওক 7 লাখ টকা। ইয়াৰে আপোনাৰ 70% টকা আপুনি ছাবচিডি হিচাপত পাই যাব, অৰ্থাৎ 5,50,000 টকা আপোনাৰ ছাবচিডি হিচাপত পাই যাব, ৰেহাই মূল্য দিয়া হ'ব। আৰু 20% টকা আপোনাৰ বেংকৰ পৰা লোন হিচাপত ৰাখি দিব। আৰু 10% টকা আপোনাৰ যি 10জনীয় গ্ৰুপ থাকিব সেই গ্ৰুপৰ পৰা 10% টকা লোৱা হ'ব। মাত্ৰ 10% টকা দি আপুনি এখন নতুন ট্ৰেক্টৰ যে পাব, এইটো আপোনাৰ বাবে কিমান আনন্দ হ'ব পাৰে আপুনি চাওক। আৰু আপুনি অতি সোনকালে আবেদন কৰক। আপুনি আপোনাৰ জিলাৰ কৃষি বিষয়া বিভাগত গৈ আপুনি আবেদন কৰক, অৰ্থাৎ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত গৈ আবেদন কৰক, অথবা আপুনি আপোনাৰ DC অফিচৰ যিটো ডেভেলপমেণ্ট ব্ৰাঞ্চ থাকে তাতে গৈ আপুনি সেইটো গ্ৰুপৰ লগত যোগাযোগ কৰক।